হেল্ল' বন্ধু বান্ধৱসকল, আমি সকলোৱে সপোন দেখোঁ, কিন্তু আমি ভাবোঁ সপোন কিয় দেখোঁ? এই কথা জানিবলৈ হয়তো আমাৰ সকলোৰে বৰ ইচ্ছা হয়। ছায়েন্সেও ইয়াৰ সমাধান ভাল কৰি কৰিব পৰা নাই, কিন্তু নিউৰোলজন যিসকল আছে তেওঁৰ সমস্যাৰ কিছু অংশ সমাধান কৰিছে। তেওঁলোকৰ মতে আমি যেতিয়া ৰাতি শুই থাকোঁ, আমাৰ চকুৰ মণি দুটা ষ্টেটত থাকে, ঘূৰি থাকে বাওঁফালৰ পৰা সোঁফালৰ পৰা বাওঁফালে, কিন্তু আমি এনেই নেদেখোঁ। যেতিয়া কিবা যন্ত্ৰৰে ইয়াক কপি কৰা হয় তেতিয়া দেখা হয়। আৰু সপোনত আমি আন কোনো বস্তু নেদেখোঁ, আমাৰ বাস্তৱ জীৱনত যিবোৰ ঘটনা ঘটে সেইবোৰেই দেখোঁ। সেইবোৰ তেতিয়া আমাৰ চেতন মনে অচেতন মন যিটো আছে, আমাৰ মাইণ্ড আছে, এটা চেতন মাইণ্ড, এটা অচেতন মাইণ্ড। অচেতন মাইণ্ডে কি কৰে? মেমৰিৰ লগত কানেকশ্যন কৰে, যাতে কালিৰ যিখিনি কাম আছে আমি ভাল কৰি কৰিব পাৰোঁ। আৰু আমি যেনে আজি এখন গামোচা লগাইছোঁ, ফুল বাচিব শিকিছোঁ, ভাল কৰি জনা নাই, কালি অলপ বেছি জানিছোঁ। অচেতন মনে কি কৰে? মেমৰিৰ লগত সংযোগ কৰি এই কামটোক যাতে কালি ভাল কৰিব পাৰোঁ, সেইকাৰণে মেমৰিৰ লগত সংযোগ কৰি থাকে। আৰু সেই সময়ত ব্ৰেইনে উৰ্জা খৰচ কৰে। আৰু সপোন আমাৰ একো নহয়, বাস্তৱ জীৱনৰ এটা অংশহে মাত্ৰ। আৰু এটা বৰ ইম্পৰ্টেণ্ট কথা যে যিসকল মানুহে চকুৰে নেদেখে তেওঁলোকে কিন্তু সপোন নেদেখে। তেওঁলোকে সপোনত শব্দৰ আৱাজ শুনে, গন্ধৰ অনুভৱ কৰে, অগন্ধৰ অনুভৱ কৰে। আৰু যিসকল মানুহে কমজুৰি তেওঁলোকৰ সপোন বৰ কম দেখে। আৰু যিসকল মানুহৰ তাৰমানে IQ লেভেল বেছি, তেওঁলোকে বেছি সপোন দেখে। সপোন দেখাটো আমাৰ বাবে বৰ ভাল। আজি সপোনৰ বিষয়ে আমি জানিলোঁ। তাৰ উপৰিও আৰু এটা কথা আমাৰ জনা দৰকাৰ যে লুচিড ড্ৰিম, এই লুচিড ড্ৰিমনো কি বাৰু? সপোনত যিসকল মানুহে সপোন দেখি সপোনত জানিব পাৰে যে এইটো সপোন বুলি, সেইটোৱে হ'ল লুচিড ড্ৰিম। কিন্তু সকলোৱে এনেই জানিব নোৱাৰে, বহুত কম পাৰ্চেণ্ট মানুহে জানিব পাৰে। কিন্তু আত্মজ্ঞানীসকলে জানিব পাৰে, ঋষিমুনিসকলে। তেওঁলোকে বাস্তৱ জীৱনতো জ্ঞানযুক্ত হৈ থাকে, আৰু সপোনতো তেওঁলোকে জ্ঞানী হৈ থাকে, আৰু সমাধিতো তেওঁলোকে জ্ঞানী হৈ থাকে। লুচিড ড্ৰিম আমিও দেখিব পাৰিম যদি সদায় ৰাতিপুৱা এখন ডায়েৰীত আমি লিখি ৰাখোঁ, আজি মই এনে এটা সপোন দেখিম বুলি। ৰাতি শোৱাৰ সময়ত ৰিভাইজ কৰোঁ। আমি যদি প্ৰত্যেক দিন এনেকৈ ৰিভাইজ কৰোঁ, জ্ঞানযুক্ত হৈ থাকে, আৰু সপোনতো তেওঁলোকে জ্ঞানী হৈ থাকে, আৰু সমাধিতো তেওঁলোকে জ্ঞানী হৈ থাকে। লুচিড ড্ৰিম আমিও দেখিব পাৰিম যদি সদায় ৰাতিপুৱা এখন ডায়েৰীত আমি লিখি ৰাখোঁ, আজি মই এনে এটা সপোন দেখিম বুলি। ৰাতি শোৱাৰ সময়ত ৰিভাইজ কৰোঁ। আমি যদি প্ৰত্যেক দিন এনেকৈ ৰিভাইজ কৰোঁ, তেনে লুচিড ড্ৰিম আমিও দেখিব পাৰিম। কাৰণ সপোনত আমি জানিব পাৰিম এইটো বাস্তৱ নহয়, সপোন বুলি। আৰু সপোনত আমাৰ ইচ্ছা অনুযায়ী কাম কৰিব পাৰিম। সপোন মানৱ জীৱনৰ বৰ ইম্পৰ্টেণ্ট অংশ। বন্ধু বান্ধৱসকল, আমি সকলোৱে সপোন দেখোঁ, কিন্তু আমি শুই থাকোঁ। কোনে সপোন দেখে? এই প্ৰশ্নৰ উত্তৰ মোক কমেণ্টত জনাব। আজিলৈ আহোঁ। বন্ধু বান্ধৱসকল, ভিডিঅ'টো কেনেকুৱা লাগিল তাকো জনাব।